ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল দেৱাশিষ ব্লগ এণ্ড ফিছ ফাৰ্ম। আজি মই আপোনালোকক এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু প্ৰতি আপোনালোকক দেখুৱাই আছোঁ মই মোৰ ফিচাৰী মাছৰ বিষয়ে। আজি মই আপোনালোকক দেখুৱাম মোৰ সৰুকৈ আৰম্ভ কৰা এখন গাহৰি ফাৰ্ম আৰু মাছৰ বিষয়ে, আৰু মাছৰ লগত গাহৰি কিদৰে পুহিব পাৰি আৰু গাহৰি পুহিলে মানে মাছৰ কি উপকাৰ হয় সেই বিষয়ে আপোনালোকক মই সকলো ক'ম। আপোনালোকে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু আপোনালোকক দেখুৱাম। এতিয়া মই মোৰ ফাৰ্মৰ গাহৰি আপোনালোকক দেখুৱাইছোঁ। এইটো 2 অকৰ ক্ৰছ হয়, এইটো F1 পোৱালি। এইটো মোৰ 3.5 মাহ হৈছে আৰু যেতিয়া মই আনিছিলোঁ এইটো 55 দিন হ'ল, আৰু সেই 55 দিনৰ পিছত মই আজি গাহৰিটো কিমান ডাঙৰ হ'ল আপোনালোকক দেখুৱাইছোঁ। এইটো চাওক, এইটো খাচী গাহৰি হয়। এইটো এতিয়া আপোনাৰ 50 কিলো 60 কিলোমান আছে, আৰু এইটো এজনী মাইকী গাহৰি। এজনী বিশেষকৈ এবাৰ পোৱালি প্ৰডাকশ্যন কৰিম বুলি ভাবিছোঁ, সেইকাৰণে এই জাতটো আনিছোঁ আৰু জাতটো শিৱসাগৰৰ পৰা আনিছোঁ। আৰু বহুত উন্নত জাতৰ হয় পোৱালিকেইটা আৰু যথেষ্ট ডাঙৰ হৈছে। এই 3.5 মাহ হৈছে। আৰু এইফালেও এজনী আছে, এজনী মাইকী গাহৰি হয়, এজনী 3 মাহ হৈছে অনা। আৰু চাওক, এইটো এটা লোকেলৰ লগত ক্ৰছ আছে। এইটো জাতটো কি ভালকৈ নাজানো, কিন্তু জাতটো ভালেই। আৰু মানে যেতিয়া লৈছিলোঁ তেতিয়া একদম অকণমান আছিলে, মানে 40 দিন মানতে মই পোৱালিটো আনিছিলোঁ, 40-45 দিনৰ মানতে। এতিয়া এজনী নাই কমেও 60 কেজিমান হৈছে। আপোনালোকে চাওক কেনেকুৱা হৈছে জনাব ভিডিঅ'টো, আৰু গাহৰি চাইজটো কেনেকুৱা হৈছে জনাব। আৰু মই যিমান মানে ভাবিছোঁ তাতকৈ তেনেকুৱা জোখৰে ডাঙৰ হৈছে গাহৰি। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। আৰু এইফালে আছে, এইটো এটা বেলেগ জাতৰ গাহৰি হয়, আৰু এইটো 6 মাহমান হ'ল এই ডাঙৰ গাহৰিটো। এইটো আপোনাৰ 70 কেজিমান হৈছে। আৰু এইজনী এটা ক্ৰছ, এইটো আপোনাৰ 4 মাহমান হৈছে। এইকেইটা আপোনালোকে চব ভালকৈ। এইটো আপোনালোকে দেখিছে, এইটো পেঠা হয়, এবাৰ নতুনকৈ কৰিছোঁ। এইটো আপোনাৰ 3.5 মাহ হৈ গৈছে আৰু যথেষ্ট ডাঙৰ হৈছে। এইটো 60 ওপৰ হৈছে, বৰ্তমান 60-65 কেজিমান হৈছে। আৰু এইটো এবাৰ মানে প্ৰডাকশ্যনৰ কাৰণে আনিছোঁ। আৰু এইটো 2 অকৰ ক্ৰছ হয়, এইটো পাঠা হয়। এবাৰ নতুনকৈ মানে এবাৰ পোৱালি জগাবলৈ আৰম্ভ কৰিছোঁ, আৰু সেইবাবে পাঠাটো ৰখা হৈছে। এয়া ফাৰ্মৰ মোৰ গাহৰি, এইটো 3 মাহ হৈছে। এজনী মাইকী গাহৰি হয়, আৰু এজনীও মাইকী গাহৰি আপোনালোকে দেখিছে। এজনী 50-55 কিলোমান হৈছে। আৰু এইটো খাচী হয়, খাচীটো যথেষ্ট ডাঙৰ হৈছে। মই যেনেকৈ বিচাৰিছিলোঁ তাতকৈ ধুনীয়া ডাঙৰ হৈছে, আপোনালোকে চাই থাকক নিজে। এইটো আপোনাৰ 60-70 কেজিমান হৈছে খাচীটো, আৰু ধুনীয়া ডাঙৰ হৈছে। এইটো খাচী হয়। আৰু আপোনালোকে জনাব, এই 4 মাহ হৈছে খাচীটো, আৰু খাচীটো মানে ডাঙৰ কেনেকুৱা মানে হৈছে আপোনালোকে ভালকৈ ভিডিঅ'টো চাই মোক জনাব সকলো। গাহৰি পালনৰ বিষয়ে আজি মই ক'ব ওলাইছোঁ। মাছ আৰু গাহৰি পুহিলে আপুনি বহুত লাভৱান হ'ব পাৰে। কাৰণ গাহৰি যিটো আমি খাদ্য দিওঁ, গাহৰিক আমি যিটো কিনা দানাই হওক বা ঘৰুৱা দানাই হওক বনাই যিটো তুঁহ বা ৰাইচ পলিচ লগত মিহল কৰি আমি দানা দিওঁ, সেই দানা ব্যৱহাৰ কৰি যিটো গাহৰিয়ে খায়, গাহৰিৰ যিটো মল, সেই মলটো আমি পুখুৰীত ব্যৱহাৰ কৰিব পাৰোঁ। আৰু যিটো আমি মাছক আমি দানা দিওঁ, তাৰ 40% মানে গাহৰিৰ মলটোৰ পৰা তেহেঁতলোকে দানা পায়। আৰু দানা পোৱাৰ লগে লগে মাছটো যথেষ্ট ডাঙৰ হয় গাহৰি মল দিয়াৰ পিছৰ পৰা। আৰু গাহৰি যিটো মলত খাদ্য থাকে, সেই খাদ্যটো মাছে খায়।
আৰু সেইকাৰণে আপোনালোকক মই গাহৰি আৰু মাছৰ বিষয়ে ক'ব ওলাইছোঁ। আৰু মোৰ পিছফালে দেখিছে এই পুখুৰীটোৰ লগত আমাৰ কানেকশ্যন আছে গাহৰি গঁৰালৰ লগত। গাহৰি যিটো মল এই পুখুৰীটোত পেলোৱা হয় আৰু পুখুৰীটোত পেলোৱা পৰা যথেষ্ট মানে মাছ ডাঙৰ হয় আৰু পালনৰ যোগেদি মানে আপোনালোকে বহু লাভৱান হ'ব পাৰে। আৰু মাছ খেতি কৰিলে বা মাছ পুখুৰীত জীয়ালে আপুনি গাহৰি পুহিব পাৰে আৰু সেই গাহৰিৰ যোগেদি আপুনি বহুত টকা লাভ কৰিব। আৰু যিটো গাহৰি মল হয় বা তেওঁলোকৰ পায়খানা সেইটো মাছৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি আৰু সেই ব্যৱহাৰে আপোনাৰ মানে মাছৰ গ্ৰোথটো বহুত জল্দি ডাঙৰ হয়। যিটো আমি দানা মাছক দিওঁ তাৰ আপুনি 60% দানা দিলে হয়, 40% দানা আপুনি গাহৰি সেই মল বা পায়খানাটো যোগেদি মাছে পোৱা যায় আৰু সেইবাবে আপুনি যথেষ্ট মাছ আপোনাৰ ডাঙৰ হ'ব। আৰু এতিয়ালৈকে বহুত ফাৰ্মাৰ আছে, কিছুমান ফাৰ্মাৰে হয়তো নতুনকৈ কিছুমান আৰম্ভ কৰিব লৈছে মাছ পোহাৰ লগতে পুখুৰী পাৰত গাহৰি ফাৰ্ম। আৰু সেইবাবে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে মাছ পোহাৰ লগে লগে আপোনালোকে যদি প্ৰথম আৰম্ভণি 2-এটা গাহৰিৰ পৰা যদি আৰম্ভণি কৰে আপোনালোক নিশ্চয় লাভৱান হ'ব। আৰু সেইবাবে আপোনালোকক মই আজি দেখুৱাইছোঁ। ময়ো তেনেদৰে মাছ পোহাৰ লগতে গাহৰি সৰু সুৰা ফাৰ্ম এখন কৰিছোঁ আৰু সেইবাবে আপোনালোকক গাহৰিবোৰ দেখুৱাইছোঁ আজি মই। আৰু গাহৰি পোহাৰ লগে লগে আপোনাৰ গাহৰিৰ পৰা বহুত মাছৰ উপকাৰ হয়। আৰু গাহৰি যিটো খাদ্য আমি গাহৰিক দিওঁ, তেওঁলোকে খাদ্য খোৱাৰ পিছত যিটো তেহেঁতৰ মল সেইটো আমি ইউজ কৰিব পাৰোঁ পানীত। আৰু পানীত ইউজ কৰাৰ লগে লগে বহুত মাছৰ মানে খাদ্য তাত উৎপন্ন হয়, আমি মাছৰ তাত দিব পাৰোঁ, খাদ্য উৎপন্ন হয়। আৰু সেইবাবে মাছ আৰু গাহৰি মানে বিজনেছত আপোনাৰ বহুত লাভৱান আপুনি হ'ব পাৰিব। আৰু বিশেষকৈ আমি গাহৰিক আমি দিওঁ দানা, গড্ৰেজ কোম্পানী হওক বা বেলেগ কোম্পানী বা ৰাইচ পলিচ, সেইবোৰ আমি গাহৰি দিয়াৰ ফলত যিটো গাহৰিয়ে খোৱাৰ পিছত যিটো গাহৰিৰ মল হয় সেইটো তাত মানে আপোনাৰ 30-40% মান তাত সেই দানাৰ প্ৰটিনটো থাকি যায়। থকাৰ ফলত আমি পুখুৰীত দি দিয়াৰ পিছত আমি যিটো গাহৰি মল পুখুৰীত দিওঁ, সেই পুখুৰীত দিয়াৰ ফলত গাহৰি যিটো মানে প্ৰটিনৰ গুণ থাকে সেই গুণটো মাছে পায় আৰু মাছ সেইবাবে গাহৰি মলটোৰ পৰা পায়খানাটোৰ পৰা আপোনাৰ মাছ ডাঙৰ হয়। আৰু তাত আপোনাৰ পুখুৰীত দিয়াৰ লগে লগে মাছৰ খাদ্য উৎপন্ন হয়, পানীটো আপোনাৰ সেউজীয়া হ'ব, অলপ সেউজীয়া হোৱাৰ লগে লগে আপোনালোকে গম পাব যে তাত প্ৰচুৰ পৰিমাণে খাদ্য উৎপন্ন হৈছে আৰু সেই খাদ্যৰ ফলতে মাছ ডাঙৰ হয়। তাত কিছুমান পোক উৎপন্ন হয়, সেই পোকবোৰ মাছে খাব আৰু সেই মাছে খোৱাৰ ফলত মানে মাছবোৰ কিছুমান আপোনাৰ ডাঙৰ হ'ব। আৰু বিশেষকৈ কিছুমান মানুহে মোক ইয়াত ফাৰ্মত মাছ নিবলৈ আহে বা পোৱালি নিবলৈ আহোঁতে সোধে গাহৰি পুহিব পাৰিনে, কিমানটা গাহৰি পুহিব পাৰি, সেই বিষয়ে ক'বলৈ কয়। কিন্তু মই কওঁ যে গাহৰি আপোনালোকে পুহিব পাৰে। মাছ খেতিৰ কাৰণে গাহৰি অতি উত্তম। আৰু গাহৰিটো আপুনি পুখুৰীৰ পাৰত বা পুখুৰীৰ ওচৰত হ'লে বেছি ভাল হয়, কাৰণ গাহৰিৰ পৰা মাছ বহুত ডাঙৰ হোৱাৰ চান্স থাকে। আৰু সেইবাবে আপোনালোকক মই ক'ব বিচাৰিছোঁ যে মাছ পোহাৰ লগতে আপোনালোকে 2-এটা গাহৰি পোহা আৰম্ভ কৰক আৰু সেই গাহৰিৰ যোগেদি আপুনি বহুত টকা উপাৰ্জন কৰিব পাৰিব আৰু বহুত লাভৱান। আৰু কিছুমান মানুহে সোধে মোক পুখুৰী ফাৰ্মৰ ওপৰত যদি আমি ছাগলী পুহিব পাৰোঁ বা ছাগলী পুহিলে কেনেকুৱা হ'ব। ছাগলী পুহিব পাৰে, কিন্তু তাত আপোনাৰ যিটো ছাগলীৰ যিটো পায়খানা বা ছাগলীৰ যিটো পায়খানা, সেইটো পায়খানা পুখুৰীত পোৱাৰ লগে লগে মাছ মৰাৰ চান্স থাকে। কাৰণ ছাগলীৰ যিটো পায়খানা সেইটোত বহুত পৰিমাণে মানে আপোনাৰ এচিড টাইপৰ বস্তু থাকে আৰু যিটো খাৰ হয়, খাৰটো হোৱাৰ লগে লগে পুখুৰীত পোৱাৰ লগে লগে তাৰ মানে মাছ মৰাৰ চান্স থাকে। সেইবাবে আপোনালোকক মই জনাব বিচাৰিছোঁ যে পুখুৰী পাৰত আপোনালোকে ছাগলী পুহিব পাৰে, কিন্তু পুখুৰীৰ ওপৰত চাং পাতি কেতিয়াও ছাগলী নুপুহিব। তাৰ কিন্তু ছাগলীৰ যিটো আপোনাৰ মুত বা মল হয়, সেই মলটো যদি পুখুৰীত ডাইৰেক্ট পৰে আপোনাৰ মাছ মৰাৰ চান্স থাকে আৰু মাছটো পানীটোও বেয়া কৰে। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ' চাই আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব।